আজি হৈছে লক্ষী পূজা আৰু লক্ষী পূজাত মোৰ তৰফৰ পৰা আপোনালোকক বহুতেই বেছি শুভকামনা আগবঢ়াইছোঁ আৰু আজি হৈছে লক্ষী পূজা আজিৰ দিনটো ভাল হওক বুলি এইটোৱে আশা কৰিলোঁ আজি লক্ষী পূজা চাবলৈ যাই আছোঁ আৰু য'ত যাই আছোঁ তাৰ সেইখন জেগাত মানে 5 বছৰৰ পৰা লক্ষী পূজা চলি আহিছে আৰু পুৰা ডাঙৰকৈ আপোনালোকক দেখাম তেন্তে আশীৰ্বাদ কৰি মানে আশা কৰিলোঁ ভিডিঅ'টো শেষলৈ চাব বুলি তেন্তে ভিডিঅ'টো শেষলৈকে চাওক এইটোৱে বিচাৰোঁ বৰ্তমান আমি য'ত আছোঁ মানে তিনিআলিত মানে বহুত মানুহ হয় দুৰ্গা পূজাৰ বহুত ভাল এটা ভিডিঅ' দিলোঁ এই ভিডিঅ'টোতো মানে বহুত মানুহবিলাকে দেখিবলৈ হৈছে আৰু ইয়াতো মানে বহুত মানুহ ইয়াত মানে ৰাতি মানে নাগাৰাৰ নাম আছে মানে আৰু আমি নাগাৰা মানে ইমান সময় নাই আমাৰ মানে গাঁৱতো যিহেতু পূজা এখন আছে মানে আমাৰ লক্ষী মাৰ তিনিআলি আৰু মই মানে মোৰ লগত আহিছে মানে দাদা কেইজনমান ইউটিউব আমি দুইজনে মানে আহিছোঁ গাড়ীত বাইক লৈ আহিছোঁ ৰেষ্টুৰেণ্ট খবৰ কেনে আৰু মানে আমি খাই পেলাই চব আৰু মই মানে গাঁৱত দেখাব আপুনি গাঁৱত মানে মেডিদা আছে হাইকো দিয়া এই জগদা আছে আমি মানে গাঁৱৰ মানে এটা মানে 3টা মানে নামঘৰ আছে 3টা নামঘৰ আপোনাৰ চিম্পুল ভিডিঅ' মানে এইটো হ'ব আৰু আপোনালোকক 3টা নামঘৰ দেখাইছোঁ এইটো হৈছে মাজুখেলা নামঘৰ চাই লওক মানে বেছি ডাঙৰ নহয় আৰু মানে ডাঙৰ মানে বেছি ডাঙৰ মানে গৈ মানে একে আৰু প্ৰতিমূৰ্তি ডাঙৰ সৰু থাকে আৰু এইটো মানে হৈছে আমাৰ খুৰেন খুৰা আৰু এইটো হৈছে মাজুখেলা আৰু এইটো হৈছে মানে ডাঙৰ খেলা মানে বৰখেল মিডিয়া পূজা চাই কেনে লাগিলে বহুত ভাল লাগিছে আৰু খবৰ পাতি ভাল না খবৰতে ভাল শুনালো ঘূৰিলোঁ বহুত এনজয় হ'ল বহুত ফিল হ'ল বহুত এনজয় ফিল হ'ল মানে মেডিদাৰো মানে এটা চেনেল আছে বহুত মানে জাগা ঘূৰি আহিছে ভাল ভিডিঅ' আপুনি পাব তেতিয়াহ'লে মেডিদা মেডি ব্লগ বুলি মাতি দিব আহি যাব মেডিদাৰ চেনেলটো আৰু এইটো জগদা জগদা খবৰ কেনে মোৰ খবৰ বেয়াই নেকি পূজা চাব নাপালোঁ জিএমচিতে থাকিলোঁ মানে মেডিকেলত থাকিলে কিবা বেমাৰ চেমাৰ আছে নেকি বেমাৰ আছিল বেমাৰ আছিল কি বেমাৰ টিউমাৰ জিএনআৰচি নেকি জিএমচিত আছিল মানে গুৱাহাটী জিএমচিত মানে টিউমাৰ হৈছিল জগদাৰ এতিয়া বৰ্তমান ভাল পাইছা ভাল পাইছোঁ দিয়া দিনবোৰ বহুত বেয়া দিয়ে আৰু এইটো হৈছে মানে ডাঙৰ খেলৰ মানে গুৱাহাটী এইটোৱে আৰু গাইছ মানে আমি খিচিৰি গাই আছোঁ আৰু মোৰ ঘৰত আছে হাই বুলি কৈ দিয়া উল্টা সময় নাই বোলে কিবা এইটো আমাৰ জন্ত দা আগত আছে নমস্কাৰ কৰি মানে আন্ধাৰ পোহৰে আৰু আন্ধাৰতে আছে আৰু ৰান্ধনি গিলা আৰু নমস্কাৰ দিয়া নমস্কাৰ দিয়া পূজাৰ উপলক্ষে আমি যে তাৰমানে সৰুগেলা মন্দিৰত মানে এটা ভোগ মানে উপভোগ কৰি দিলোঁ আৰু আমি এইকেইটাই মানে আৰু ইয়াৰ বাকী মানে খাব বাকী আছে আৰু খবৰ কেনে আজি লক্ষী পূজা খুব উলহ মালহেৰে পালন কৰিলোঁ আৰু এইটো হৈছে গোহাই দাদাই মানে ভোগ বিলি আছে বসন্ত দাই ভোগটো বিলি আছে এটা ডেন্স কৰি দিয়ে আৰু লক্ষী পূজা উপলক্ষে ইয়া আপোনালোকে চাই থাকক ডেন্স উপভোগ কৰি থাকক ঘৰত বহি চাই নেকি চম্পক দা খবৰ কেনে ভাল বহুত ভাল পূজা ভাল গেল না লক্ষী একদম দুৰ্গা পূজা গেল লক্ষী পূজা গেল হেপী লক্ষী মাই কি জয় ভিডিঅ'টো আমি এইখিনিতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিবিলাকে নতুন কৈছে তেওঁবিলাকে ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু যদি একদম বেয়া পোৱা নাচাব
আৰু যদি বেয়া লাগিল ভিডিঅ'টো যায় তেনেহ'লে ডিছলাইক মাৰি দিব এইটোৱে কথা আৰু আজি লক্ষী পূজা ভিডিঅ'টো এইটোৱে আছিল যদি ভিডিঅ'টো ভাল পালে কৰি দিব সকলোখিনি